Hello friend, মই ranjankhura আপোনালোক সকলোকে পুনৰবাৰ মোৰ এই ranjankhura চেনেললৈ স্বাগতম জনাইছো। আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো। এই বিষয়ে অৱশ্যে কি একদিন ডাউৰিয়া আজি গৰম পৰিছে অৱশ্যে ৰাতি 7টা বাজি গল। তথাপি গৰম এয়া দেখিছে ন ঘামি জুল গৈ আছো সেই কাৰণে অৱশ্যে শাৰ্ট পিন্ধা নাই আৰু এনেকৈ ভিডিওটো আৰম্ভ কৰিছো। মানে পাকঘৰৰ পৰা ভিডিওটো কৰিছো যেতিয়া গম পাইছে আজি মই কিবা বনাব লৈছো। মানে কি হৈছে আজিৰ পৰা মই পাকঘৰত সোমাব পৰা হৈছো। মানে অলপমান মানে মোৰ ভাগতো দায়িত্ব পৰিছে সেইকাৰণে বোলো যেতিয়া পাকঘৰলৈ আহিছো যেতিয়া আজি ৰেচিপি ভিডিও এটাকে বনাও আৰু এই মাত্ৰ জাষ্ট মানে বজাৰলৈ গলো আৰু ৰেচিপি বনাও বুলি ভাবিয়েই মানে বজাৰৰ পৰা কিবা কিবি আনিলো। মানে বজাৰৰ পৰা কি আনিলো আপোনালোকক এতিয়া মই দেখুৱাও চাওক। মই মানে বজাৰৰ পৰা আনিলোগে হৈছে মাছ। এয়া মাছ আনিলো। মাছ মানে 4 পিচ আমি 4টা মানুহ মানে মই শ্ৰীমতী আমাৰ সৰুটো ল'ৰা আৰু আমাৰ বেটি গতিকে 4 পিচ মাছে হৈ যাব। আৰু এই মাছ বনাম মই হৈছেগে এয়া জাতিলাও আপোনালোকে পানীলাও মানে জাতিলাও কয়। জাতিলাওটো খাইছে এডোখৰ বাকলি চাকলিয়া গুচাই লৈছো সেইখিনি বনাম। এয়া এফালে শ্ৰীমতী আমাৰ তিয়াই দিলে আফুগুটি আৰু সৰিয়হ। এয়া আফুগুটি সৰিয়হ আৰু এই দুটা বিলাহী দি পেলাই মাছৰ আঞ্জাখন বনাম। তাৰপিছত এয়া পটলো গুচাই লৈছো। আপোনালোকে বাৰু এনেকৈ গুচাই নে কেনেকৈ গুচাই যদি কবচোন। এই পটল আৰু এই আলুগুটি এয়া হৈছে এখন ভাজি মানে শুকান ভাজি এখন বনাম কাৰণ দাইলটোতো থাকিবই। দাইল মাছৰ আঞ্জা আৰু এইটো হ'ল লগতে এয়া চালাডৰ কাৰণে তিয়ঁহ এটা লৈছো। এয়া বিট বিলাহী আৰু পিঁয়াজ আৰু এইফালে হৈছে ধনিয়া। এই গোটেইখিনি গোটাই মেলি ললো। এতিয়া মানে হৈ গ'ল। এই জাতিলাওটো প্ৰথম কাটি লওঁ। আপোনালোকে কেনেকৈ কাটে ক'বচোন দেই। মই জাতিলাও কাটিছো এতিয়া এই এনেকৈ আপোনালোকক দেখুৱাইছো। মানে মোতকৈ হয়তো মানে মাইকী মানুহবিলাকে ভালদৰে কাটিব কিন্তু মানে মই এই জাতিলাও কাটো ঠিক এনে আপোনালোকক মানে দেখুৱাই যাওঁ। এয়া এইখিনি হৈ গ'ল। এয়া হৈ গ'ল। এতিয়া এয়া চাওক মই জাতিলাও এয়া এনেকৈ ঠিক কাটি আছো একদম ধুনীয়াকৈ একদম সৰু সৰুকৈ কৈছো। এইখিনি মোৰ জাতিলাও কাটি পেলাই মানে এয়া হ'লেই আৰু এয়া আপোনালোকক দেখুৱাইছো যে মই জাতিলাওখিনি চাওক এইখিনি আপোনালোকক দেখুৱাইছো ন। এয়া সৰু সৰুকৈ কাটিলো। এয়া মোৰ জাতিলাও কাটি এয়া হৈ গ'ল। এতিয়া এয়া পটলটো কাটি লৈছো। এয়া পটল আপোনালোকেও চাগে এনেকৈ কাটে তথাপিতো মানে মই আৰু এয়া আপোনালোকক দেখুৱাইছো এনে চাহ পৰিছিলে দেই। এয়া পটল কাটি ললো। এয়া হৈছে পটল। এয়া মোৰ চাওক একদম সৰু সৰুকৈ পিচ এয়া দেখিছে নহয়। এয়া পটল কাটি মোৰ হৈ গ'ল। এইখিনি পটলখিনিও মই এইফালে থৈ লওঁ। এয়া আলুগুটি ললো কাৰণ সেইখিনিৰ লগত মিলাব লাগিবতো গতিকে আলুটো কৰি ললো। এতিয়া এই দুফাল কৰি এয়া আলু এটা চাইজতে আলু কাটিছো। আপোনালোকেও চাগে এনেকৈ কৰে তথাপিতো মানে মই আৰু দেখুৱাইছো আজি আৰু যেনিবা আপোনালোকক এইডোখৰো অকণমান শকত গতিকে এইডোখৰো এয়া কাটি ললো। কাটি মাজতে এয়া ফালিলো আৰু ফালি এয়া কাটিলো। এয়া হৈ গ'ল। এয়া চাওক এয়া মোৰ আলুগুটি কাটিও হৈ গ'ল। এয়া চাওক এতিয়া মোৰ কাটি হৈ গ'ল। এইখিনি হৈছে জাতিলাও আলুগুটি এইকেইটা মানে মাছৰ কাৰণে আৰু এয়া হৈছে পটল আৰু এই আলুগুটি। এই চবৰে আলুগুটি কটাৰ সেইটো ধংটো ষ্টাইলটো বেলেগ বেলেগ। চাওক এইখিনি হৈছে এনেকৈ এয়া এই আলুগুটি আৰু এইখিনি মানে পটল হ'ব শুকান ভাজি আৰু এয়া মাছৰ জোল হ'ব। এই আফুগুটিকেইটা এতিয়া মই পটাত পিছি লওঁ। মিক্সিত নিদিওঁ কিন্তু পটাত ধুনীয়াকৈ মই পিছি কাটি পেলাই হৈ গ'ল। এতিয়া মাছটো ফ্ৰাই কৰিব লৈছো। মানে মাছ মানে ফ্ৰাই কৰি আছো মানে দুপিচকৈ একদম কম তেলত কাৰণ 4 পিচ মাছৰ কাৰণে আৰু যদি মই এগালমান তেল দিলোঁ কি হ'ব হয় নকওক। সেইকাৰণে অলপমান এই তেলটো কমাই লৈ পেলাই এই মাছটো ফ্ৰাই কৰিছো। এয়া দেখিছেতো এয়া মাছ ফ্ৰাই কৰি আছো। এতিয়া মই কি কৈছা নহয় মই দেখুৱাইছিলো বোলে তুমি বইলটো তুমি কৰি দিয়া আকৌ মানে বইলটো তুমি কৰা। মই এইখিনি মানে পিছি লওঁ এতিয়া বুজি পাইছা নাই। হা তুমি বইলটো পাতি দিয়া খালি দেই এডজাষ্ট কৰিলো। এয়া মই পিছি লওঁ এতিয়া। এয়া চাওক মোৰ এয়া গোটেইখিনি এয়া পিছি হৈ গ'ল। এতিয়া এইখিনি থৈ দিওঁ। এয়া হৈ গ'ল দেই। এইফালে এতিয়া এয়া মই গেছটো জ্বলালো। গেছ জ্বলাই এয়া কেৰাহী পাতিলো। এয়া চাওক তেল গৰম হৈ গ'ল। তেল গৰম হৈ যোৱাৰ লগে লগে মই এয়া মিঠাতেল দিলোঁ। চৰি মুখত বেয়া পিঁয়াজখিনি দিলোঁ। মই কৈছিলোঁ মিঠাতেল বুলি চাওক বাৰু এই লগতে দিলোঁ এয়া 3 কিলো তেজপাত আৰু
এইখিনি এতিয়া ভাজি লওঁ দেই অকণমান চাওক এতিয়া এইখিনি প্ৰায় মানে হৈছেগৈ আৰু প্ৰায় ৰঙচুৱা হৈ গ'লগৈ আৰু এই ইয়াতো তেল নাই আপুনি দেখিছে এয়া কাৰীখনত তেল নাই একদম কম তলতে বনাইছোঁ মানে নামত তেল দিছোঁ আৰু কিনো মাছৰ জোল সাধাৰণতে অলপমান কম তেলত হ'লে ভাল লাগে মাছখিনি যেতিয়া ফ্ৰাই কৰা হয় একদম কম তেলত গেছটো কমাই থোৱা আছে এতিয়া মই দি দিম এই আপু গুটিখিনি এই আপু গুটিখিনি যিখিনি পিচি থৈছিলোঁ সেইখিনি এতিয়া দি দিওঁ দেই সেইখিনি দি অলপ সময় এতিয়া এইখন ভাজি লওঁ এই বগা সৰিয়হ আৰু আপু গুটিখন পিচিছোঁ মানে কি হ'ল এতিয়া তেল কম আছে নহয় এয়া চাওক অলপ শুকান শুকান লাগিছে সেইকাৰণে মই এই যিখিনি জোল বনাইছিলোঁ তাৰ এই অকণমান পানী অকণমান দি দিছোঁ এয়া পানীখিনি মানে শুকালেগৈ চাওক পানীখিনি শুকাই গ'ল মুঠতে মানে কি মই চাওক দেই মই আজি বনাব লাগে বনাইছোঁ কি হয় কেনেকুৱা হয় মানে এইবিলাক একো ধৰিব পৰা নাই মানে জাতিলাও দি পেলাই মানে এনেকৈ জাতিলাও দি আপু গুটি সৰিয়হ দি বনোৱা নাই আনকালে সাধাৰণতে বিলাহী দি পেলাই টেঙা আঞ্জা বনোৱা হয় এয়া হৈ গ'ল সেইকাৰণে মানে বনাইছোঁ আৰু এই হ'ব বোলো যি হয় হ'ব খাওঁতে আৰু মুঠতে ভিডিঅ'তে বনাওঁ যদি ভাল হয় খাই যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো দিম আৰু নহয় এই যে বইল কৰি থৈছিলোঁ এইখিনি আপোনালোকে দেখিছে নহয় এই কুকাৰতে এইখিনি বইল কৰি থোৱা এইখিনি এতিয়া মই লাহেকৈ গেছটো এতিয়া বহাই দিলোঁ এয়া গেছটো পুৰা ফুল ভলিউমত দিলোঁ আৰু এই জাতিলাও আলুগুটি বিলাহী এইখিনি ইয়াত দি দিলোঁ সময় হৈ গ'ল সেইকাৰণে মানে লগে লগে উতলটো নাহিলে মানে জানে আৰু মুঠতে আজি কি হৈছে আৰু দেই বনাব লাগে বনাইছোঁ মুঠতে আজি আৰু বোলো বনাই চাই লওঁ যদি খাই ভাল লাগে আপোনালোকক দেখুৱাম নহ'লে মানে আৰু নামত ভিডিঅ'টো কৰি থোৱা হ'ব আৰু এতিয়া এয়া চাওক এয়া মোৰ আলুগুটিখিনি পিচি হৈ গ'ল আপোনালোকে প্ৰথমতে ভাবিছিলে নহয় আলুগুটিখিনি কেলৈ মই দিছিলোঁ আলুগুটিখিনি আচলতে পিটিকি এনেকৈ পিচি দিবলৈ দিছোঁ পিটিকি দিব দিছোঁ মানে কি হয় এতিয়া যদি এইখিনি দি দিওঁ নহয় জোলটো ডাঠ হৈ যাব আৰু খায়ো ভাল লাগিব আৰু দাইল যেতিয়া বনোৱা গৈছে মাছৰ জোলকণ অকণমান ডাঠ হ'ব সেইকাৰণেই মই মানে এই আলুগুটিকণ মানে উলিয়াই পেলাই এনেকৈ পিটিকি ল'লোঁ এয়া চাওক এতিয়া চাওক এয়া জোলখিনি এতিয়া দেখিলে ডাঠ হৈ গ'ল নহয় এতিয়া এয়া জোল ডাঠ হৈ গ'ল অলপ সময় উতলা হওক এতিয়া তাৰপিছত মানে মাছটো দিম ইফালে এতিয়া মানে এইটো গেছটো জ্বলাওঁ এইটো গেছ জ্বলাই এতিয়া ভাতটো পাতি দিওঁ মানে এওঁ মানে বৰ বেছি সময় থিয় হৈ থাকিব নোৱাৰে সেইকাৰণে বোলে মোক ক'লে আপুনিয়ে ভাতটো পাতি দিবচোন চাউল পাত ধুই থৈ গৈছে গতিকে মই এয়া পাতি দিলোঁ ভাতটো আৰু মাছৰ জোলটো চাই লওঁ গেছটো কমাই দিছিলোঁ এতিয়া তেনেকুৱা হ'ল এতিয়া দেখাততো একদম ধুনীয়া লাগিছে এয়া চাওক একদম এই আপু গুটিখিনি খালি অলপমান মোৰ পিছাটো বৰ ভাল নহ'ল এয়া হ'ব দিয়ক আৰু মতা মানুহে কৰা বস্তু মাইকী মানুহে কৰা কামখিনি মতা মানুহে কৰিছোঁ আৰু এয়া প্ৰায় হ'লেই এতিয়া আৰু জোলো কমিলে কাৰণ দাইল দিছে যেতিয়া জোলটো কমিলেই এতিয়া মই মাছ কিপিচ দি দিওঁ এয়া মাছ কিপিচ দি দিওঁ এই পিচ বেটাৰ এই পিচ শ্ৰীমতী মহিমামুৰি আমাৰ বেটীৰ আৰু এই পিচ মোৰ পিচটো অকণমান মানে মৰমৰীয়া কৰিছোঁ এয়া হৈ গ'ল মাছ এতিয়া বেছি সময় মই উতলাই নিদিওঁ কাৰণ মানে কি হয় এই যদি বেছি সময় উতলাই দিওঁ না মাছটো কিবা গেলগেলীয়া হৈ যায় সেইটো ভাল নালাগে অলপমান টান হৈ থাকিলে মানে ভাল লাগে সেইকাৰণে এয়া চাওক মাছৰ আঞ্জা হৈ গ'ল একদম মানে গুণটো নিমখটো মই চাবলৈ নহ'ল খালি গতিকে দেই নিমখ অকণমান চাই লওঁ প্ৰথমতে হাততে লৈ পেলাই নাই নিমখো হৈছে ঠিকেই হৈছে এয়া হৈ গ'ল আৰু এইখিনি বস্তু এটা সামৰোঁ আৰু কেমেৰাটো ডাইৰেক্ট লৈ যাওঁ ইফালে মই চালাডটো মানে মই বনাই আছোঁ সেইকাৰণে দেখুৱাই লওঁ এয়া মই চালাডো কাটিলোঁ খালি বিলাহীটো কাটিবলৈ লৈ বাকী আছে বিলাহী কাটি লওঁ আৰু সকলোবিলাক মানে বনাই মেলি হৈ গ'ল ডাইনিং টেবুললৈ আনিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ এতিয়া চাওক এইটো হৈছে পটলৰ শুকান ভাজিটো এয়া পটলৰ শুকান ভাজিটো এয়া পটলৰ শুকান ভাজি আৰু এইফালে বনাইছিলে শ্ৰীমতীয়ে দাইল এই দুইটা বস্তু মানে পটলৰ শুকান ভাজিটো আৰু দাইল শ্ৰীমতীয়ে বনালে ইফালে মই বনাইছিলোঁ এয়া হৈছে মাছৰ আঞ্জাটো ইফালে চালাড বনালোঁ ধনিয়াত কাটি থৈছোঁ মানে ধনিয়াখিনি খোৱাৰ আগে আগে ইয়াত দি দিম সেইটো আপোনালোকক নেদেখুৱামগৈ আৰু মানে কিনো আৰু এইবিলাক সেইবিলাক দেখুৱাম খোৱাবিলাকনো কি দেখুৱাম মুঠতে চাওক এয়া যে মানে আপোনালোকক খুৰাই এজন বয়সস্থ মানুহে যে এইখিনি বনালোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ মানে ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্টত জনাব মানে খোৱা বোৱাবিলাক নেদেখুৱা আৰু মানে বনোৱাই যে হৈ গ'ল কি বনালোঁ কেনেকৈ কাটি ছিঙি বনালোঁ সকলোখিনি আপোনালোকক দেখুৱালোঁ এতিয়া কাঁহী বাতি কিবা পৰিলে নেকি হেতা পৰিলে
হাতৰ পৰা হেতা পৰিছে যদি আদৰি আহিব পাৰে, ঠিক নাই দেই। আমি মতে সেইটো জানো বোলে হাতৰ পৰা বোলে হেতা পৰিলে আলহী আহে, খোৱা আলহী আহে, বোলে হেতা পৰিছে বুলি শুনিছোঁ, কোনোবা আহিব পাৰে আলহী, ঠিক নাই। আৰু যি কি নহওক ভিডিঅ'টো মই আজিলৈ ইয়াতে সামৰণি মাৰোঁ। চাই কেনেকুৱা পালে কমেণ্টত জনাব। মানে মনটো ভাল লাগে আৰু দিয়ক, আৰু মানে বনাব জানিছিলে তেতিয়া আপোনালোকৰ পৰা গম পালে ভাল লাগিব। আজিলৈ আহোঁ, অ'কে বাই।